মোক তেতিয়া বৌ কৈছে বিয়া পাতিব হ'লা মই তেতিয়া বৌক কৈছোঁ বোলো চাওক বৌ বৰা হোৱাটো ক'লে জৰুৰী নহয় বোলো খাৰা হোৱাটোহে জৰুৰী ইমান গৰম কেলা কালি মই কেলা লেট্ৰিন গৈছো পকৰ ধুব লৈছো কেলা পানী গৰম কেলা কিহে ধুম সেট পকৰ তুমি এটা কাম কৰিবা নেক্সট দিনা ৰাতি তুমি নিজৰ পৰা অলপ উলিয়াই বটলত জমা কৰিবা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ঘিলামৰ অৱস্থাৰ মহিনালৈ তো কি খবৰ তোমালোকৰ খবৰ ভাল চাগে তো ব'লা আজি নতুন ভিডিঅ'টো তোমালোকলৈ লৈ আহিছোঁ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা যদি কোনোবা চেনেলটো নতুনকৈ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা জানমণি যাতে তাতে মেহাগিবা পানী পাবলৈ টান ইকা হৈ যাব শুকান মজা ভাল হৈছে এইটো সৰু ল'ৰা ইয়াক মই ৰোষ্ট নকৰোঁ ইয়াক ৰোষ্ট কৰিলে কথাটো বেয়া হৈ যাব খালি অকল দুটা কথাহে ক'ম শুৰু কৰতে হে নাম্বাৰ 1 কি ৰাস্তাত এনেকুৱা বকচুদি কৰি নাথাকিবা আজিকালি দিনকাল নহয় ভাল কি ৰাস্তাত এনেকুৱা বকচুদি কৰি নাথাকিবা আজি দিনকাল নহয় ভাল ডাঙৰ মানুহতকৈ সৰু ল'ৰাহে ছেক্স বেছি তোমাৰ ৰাস্তা কিনাৰত পেলি তোমাক কৰি দিব তোমাৰ কটি লাল নাম্বাৰ 2 পৃথিৱীত যিমান বস্তু আছে প্ৰত্যেকৰে কিন্তু মূল্য আছে যিমানে বস্তু নাথাকলৈকে তাৰ কিন্তু এটা মূল্য থাকিবই যেনে পানী মই পানীৰ বিষয়ে কৈছোঁ যেনেকৈ আকাশৰ পৰা পানী পৰিলে বৰষুণ হৈ যায় চকুৰ পৰা পানী পৰিলে দুখৰ প্ৰকাশ হৈ যায় আৰু তলৰ পৰা পানী পৰিলে সন্তান হৈ যায় যেনে ই দুখৰ ষ্টেটাছ দিলোঁ বুলি নাভাবিবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত কি ক'লি নাভাবিবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত কাজিয়া হৈছে বুলি কেতিয়াবা ন কেলা দুখীয়া ঘৰত জন্ম লৈ চাবা তেতিয়া গম পাবি কেলা আমিতো আম্বানী ভতিজাহে চল বজড়ি কে যি মানুহে মটিভেশ্যনৰ নামত এনেকুৱা বকচুদি কৰি থাকে তাৰ বিষয়ে তুমি এটা কথা জানি থবা তাৰ কেলা অকল পেক কৰিব লাগিলে তাৰ খালি অকল মুখখনে খাৰা হয় মুখখনৰ বাহিৰে এটা একোৱে খাৰা নহয় মানে হাতখনৰ কথা কৈছোঁ ইমান গৰম কেলা কালি মই কেলা লেট্ৰিন গৈছো পকৰ ধুব লৈছো কেলা পানী গৰম কেলা কিহে ধুম সেট পকৰ একদম মাথা বেয়া কৰি দিছে তুমি এটা কাম কৰিবা নেক্সট দিনা ৰাতি তুমি নিজৰ পৰা অলপ উলিয়াই বটলত জমা কৰিবা নহ'লে তুমি সৰু পানী বীজ বাহিৰত নেপেলাই ৰাতি তুমি বটলত জমা কৰি ৰাখিবা আৰু সেই পানীখিনি নেক্সট মৰ্ণিং তুমি পকো ধুব পাৰিবা কাৰণ সেইখিনি ঠাণ্ডা হৈ থাকিব आप कहाँ थे ज्ञानी बाबा ইয়াৰ গেলা মোৰ এটা কথা মনত পৰিছে তোমালোকক ক'ম তোমালোকে শুনিব লাগিলে হাঁহি হাঁহি পাগল হৈ যাবা তো শুনা ইয়াৰ যোনদিনা সোহাগৰাত আছিলে সোহাগৰাৰ দিনা ইয়াক শহুৱেকে কৈছে হা বোলে জোৱাই তোমাৰ আজি সোহাগৰাত আছে তোমাক গ্ৰীচ লাগিব তোমাক গ্ৰীচ দিওঁ নেকি তেতিয়া ই কি কৈছে শহুৱেকক বোলে শহু দেউতা মোক বোলে গ্ৰীচ নালাগে মোক বোলে হাফ লিটাৰ মানৰ এটা বডি অইল দিলে বোলে মোক গোটেই ৰাতিটো কাম চলি যাব মজা 60 বছৰীয়া বয়সৰ কেলা বুঢ়াৰ লগত যদি ছোৱালীবিলাকে গোট খাই খেলি থাকে কেলা মোৰ দৰে কেলা দুটকীয়া ল'ৰাবিলাকে ঘণ্টা ছোৱালী ভাগত পাব अरे भाई भारी समझ के बोल रहा हूँ यार बुरा लगता है भाई आप लोग भी जानते हो यार আজি দুদিনমানৰ আগৰ কথা মই তোমালোকৰ কথা এটা ক'ম মোৰ ঘৰৰ ওচৰৰ বৌ এজনী মোক সুধিছে বোলে মই না গাঁৱত বোলে ইমান সৰু সৰু ল'ৰাই বিয়া পাতিছে তুমি বিয়া পতা নাই কিয় তোমাৰতো বয়স হৈছে তো তোমাৰ কিমান বয়স হৈছে মোক কোৱাচোন বুলি কৈছে বৌজনী হা মই তেতিয়া বৌজনী কৈছোঁ বোলো বৌ মোৰ বয়স বেছি হোৱা নাই মোৰ বয়স 24-25 বছৰ কিবা এটা হৈছে মোক তেতিয়া বৌ কৈছে বিয়া পাতিব হ'লা মই তেতিয়া বৌক কৈছোঁ বোলো চাওক বৌ বৰা হোৱাটো ক'লে জৰুৰী নহয় বোলো খাৰা হোৱাটোহে জৰুৰী মানে নিজৰ ভৰিৰ ওপৰত খাৰা হোৱাটো কথা কৈছোঁ আমাৰ দৰে ল'ৰাবিলাকৰ কেলা সপোনতহে মিছাতেহে চলে ছোৱালী আহে কিন্তু ৰাতি সেই পানীবিলাক কেলা আচলিটোহে ওলাই গুচি যায় তো ভিডিঅ'টো আজি ইমানলৈকে আছিলে যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা দেন লাইক কৰিবা কমেণ্ট কৰিবা যদি কোনোবা নতুনকৈ চেনেলটো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো বেলেগ ভিডিঅ'টো প্ৰতিশ্ৰুতিৰ আজৰি দিছোঁ বাই